পুনৰ আহি পৰিছে শিল্পী সমাজৰ বাবে এটা অতি দুখৰ খবৰ। মৃত্যু হ'ল এজন জনপ্ৰিয় অভিনেতাৰ। দুখৰ উপৰি দুখ, কিমান আৰু এনেদৰে শিল্পীসকল নাইকিয়া হৈ যাব। অভিনেতাজনৰ মৃত্যুত এতিয়া কান্দোনত ভাঙি পৰিছে শিল্পী সমাজ। অভিনেতাজনৰ মৃত্যুৰ খবৰ পাই তেওঁৰ পত্নী অচেতন হৈ ঢলি পৰে। বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বহুতো হিট চিনেমাত অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল অভিনেতাজনে। বন্ধু-বান্ধৱীসকল, আপোনালোকে জানিব বিচৰা সেই জনপ্ৰিয় অভিনেতাজন হৈছে বিক্ৰম গোখলে। হম দিল দে চুকে সনম আৰু মিছন মংগলৰ দৰে ছবিত কাম কৰা বিক্ৰম গোখলেৰ মৃত্যুৰ খবৰে যেন সকলোকে মৰ্মৰাহত কৰি তুলিছে। অভিনেতাজনক হেৰুৱাই এতিয়া গোটেই দেশবাসীয়ে কান্দোনত ভাঙি পৰিছে। অভিনেতাজনৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।